বন্ধুসকল, আজি আমি লৈ আহিছোঁ 2026 চনৰ কিছুমান নতুন গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ MCQ। এই প্ৰশ্নবোৰ এক্সামৰ কাৰণে বহুতো উপকাৰী হ'ব। আজি আমাৰ প্ৰথমটো কুৱেশ্যন হ'ল 2025 চনৰ প্ৰদৰ্শনৰ বাবে অনুষ্ঠিত প্ৰথম ইণ্ডিয়ান এথলীট সৰ্বশ্ৰেষ্ঠ মহিলা এথলীট বঁটা কোনে লাভ কৰিছিল? অপশ্যন এ পাৰুল চৌধুৰী, অপশ্যন বি হিমা দাস, অপশ্যন চি জ্যোতি আচাৰ্যী, অপশ্যন ডি ৰূপল চৌধুৰী। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ পাৰুল চৌধুৰী। দুই নম্বৰ কুৱেশ্যনটো হ'ল FIH মহিলা হকী নেশ্যনেল কাপ 2025-26 খিতাপ জিকিবলৈ ভাৰতে ফাইনেলত কোন দেশক পৰাস্ত কৰিছিল? অপশ্যন এ নেপাল, অপশ্যন বি বাংলাদেশ, অপশ্যন চি নিউজিলেণ্ড, অপশ্যন ডি শ্ৰীলংকা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি নিউজিলেণ্ড। ৩ নম্বৰ কুৱেশ্যনটো হ'ল বিশ্বৰ অৰ্থনৈতিক মঞ্চ WEF প্ৰকাশ কৰা এনাৰ্জি ট্ৰেনজেকশ্যন ইণ্ডেক্স ETI 2026ত ভাৰতৰ স্থান কিমান আছিল? অপশ্যন এ 55তম, অপশ্যন বি 62তম, অপশ্যন চি 70তম, অপশ্যন ডি 78তম। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 70তম। ৪ নম্বৰ কুৱেশ্যনটো হ'ল কেন্দ্ৰীয় চৰকাৰে ভাৰতত চলিচিটি জেনেৰেল হিচাপে কাক পুনৰ নিযুক্তি দিছিল? অপশ্যনকেইটা হ'ল অপশ্যন এ আৰ ভেংকটৰমণী, অপশ্যন বি তুষাৰ মেহতা, অপশ্যন চি মুকুল ৰোহতগী, অপশ্যন ডি হৰীশ সালেভছেট্টি। শুদ্ধ উত্তৰটো হ'ল মুকুল ৰোহতগী। ৫ নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতে শেহতীয়াকৈ মহিলা 400 মিটাৰ ৰিলে প্ৰতিযোগিতাত সোণৰ পদক কোন আন্তঃৰাষ্ট্ৰীয় এথলেটিক প্ৰতিযোগিতাত জয়ী কৰিছিল? অপশ্যন এ এছিয়া এথলেটিক চেম্পিয়নশ্বিপ 2025, অপশ্যন বি এছিয়া ৰিল চেম্পিয়নশ্বিপ 2026, অপশ্যন চি বিশ্ব এথলেটিক্স ৰিল 2026, অপশ্যন ডি দক্ষিণ এছিয়া গেমছ 2026। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ এছিয়া এথলেটিক্স চেম্পিয়নশ্বিপ 2025। ৬ নম্বৰ কুৱেশ্যনটো হ'ল নিৰ্ভয় চেতনা নামৰ পদক্ষেপ কোন মন্ত্ৰালয়ে আৰম্ভ কৰিছিল? অপশ্যন এ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়, অপশ্যন বি গৃহ মন্ত্ৰালয়, অপশ্যন চি পঞ্চায়তী ৰাজ মন্ত্ৰালয়, অপশ্যন ডি গ্ৰাম উন্নয়ন মন্ত্ৰালয়। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি পঞ্চায়তী ৰাজ মন্ত্ৰালয় নিৰ্ভয়া চেতনা নামৰ পদক্ষেপ আৰম্ভ কৰিছিল। ৭ নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ বাবে নিজস্ব নিম্ন পৃথিৱী কক্ষপথ উপগ্ৰহ নক্ষত্ৰমণ্ডল কোন কোম্পানীয়ে বিকাশ কৰিছিল? অপশ্যন এ ভাৰতীয় এয়াৰটেল, অপশ্যন বি বানৱে ইণ্ডিয়া, অপশ্যন চি জিঅ' প্লেটফৰ্ম লিমিটেড, অপশ্যন ডি ইছৰো। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি জিঅ' প্লেটফৰ্ম লিমিটেড। ভাৰতৰ বাবে নিজস্ব নিম্ন পৃথিৱী কক্ষপথ উপগ্ৰহ নক্ষত্ৰমণ্ডল বিকাশ কৰিছিল। ৮ নম্বৰ কুৱেশ্যনটো হ'ল ৰাজস্থানৰ প্ৰথম বেৰেন ফ্ৰী মাল্টি লেন ফ্ৰী ফ্ল' MLFF টলিং ব্যৱস্থা NHAIয়ে NH48ৰ কোনটো টল প্লাজামাত আৰম্ভ কৰিছিল? অপশ্যন এ শ্বাহজাহানপুৰ টল প্লাজামা, অপশ্যন বি মোহনপুৰ টল প্লাজামা, অপশ্যন চি দৌলতপুৰ টল প্লাজামা, অপশ্যন ডি চুৰিয়াশী টল প্লাজামা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি দৌলতপুৰ টল প্লাজামা। ৯ নম্বৰ কুৱেশ্যনটো হ'ল প্ৰথমবাৰৰ বাবে মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেল 2026ত আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য আৰু ফেশ্বন প্ৰতিযোগিতা আয়োজন কৰাৰ সুযোগ কোন দেশে লাভ কৰিছিল? অপশ্যন এ অষ্ট্ৰেলিয়া, অপশ্যন বি ফিলিপিনছ, অপশ্যন চি ভাৰত, অপশ্যন ডি থাইলেণ্ড। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ভাৰত। ১০ নম্বৰ কুৱেশ্যনটো হ'ল 2026 চনত জুন মাহত ভূমিকম্প ক্ষতিগ্ৰস্ত ভেনেজুৱেলাক সহায় কৰিবলৈ ভাৰতে আৰম্ভ কৰা মানৱীয় সাহায্য অভিযানৰ নাম কি আছিল? অপশ্যন এ অপাৰেশ্যন মেত্ৰী, অপশ্যন বি অপাৰেশ্যন সহায়তা, অপশ্যন বি অপাৰেশ্যন সহায়তা, অপশ্যন চি অপাৰেশ্যন আমিদাত, অপশ্যন ডি অপাৰেশ্যন কৰুণা।
শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি অপাৰেশ্যন আমিদাত। 12 নম্বৰ কুৱেশ্যনটো হ'ল মুণ্ডা জনগোষ্ঠীয়ে পৰিধান কৰা বিশ্ববিখ্যাত পৰম্পৰাগত হস্তশিল্পী মুণ্ডা গহনাই কোন ৰাজ্যৰ পৰা জিআই টেগ লাভ কৰিছিল? অপশ্যন এ পশ্চিমবংগ, অপশ্যন বি ঝাৰখণ্ড, অপশ্যন গ বিহাৰ, অপশ্যন ঘ উৰিষ্যা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ ঝাৰখণ্ড।